খুব টাং মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলৰ আপোনালোক নতুন হয় তেনেহ'লে প্ৰথমে ছাবস্ক্ৰাইব আৰু নটিফিকেশ্যন বেলটো অন কৰি ল'ব, যাতে মোৰ ভিডিঅ'বিলাক সময়মতে পাই থাকে। আৰু যদিহে মোৰ ভিডিঅ'বিলাক ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন মোৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। বৰ্তমান মই আছোঁ আজি পথাৰত। হোৱা গৰুৱে ঘাঁহ খাই আছে, আনফালে সেউজীয়া গছ-গছনিবিলাক। আকাশখন গুমুঠা কৰি আছে যেন বৰষুণ দিওঁ নিদিওঁ। সোঁফালে দূৰণিত বগা বগলীজাক উৰি গৈছে। প্ৰকৃতিৰ অলপমান আমোদ লৈ ল'লোঁ। আহকচোন এতিয়া মোৰ মেইন কথাটোলৈ। মই এটা বস্তু বিচাৰি আহিছোঁ। বস্তুটো হৈছে এইটো মানিমুনি। আপোনালোকে সকলোৱে চিনি পাই চাগে। আজিকালি পথাৰতো মানিমুনি পাবলৈ নাইকিয়া হৈ গৈছে। এইটো হৈছে বৰ মানিমুনি। এইটো বৰ মানিমুনিও খায়। এইটো এতিয়া মই এইটো বুটলি আছোঁ, সৰু মানিমুনি। এইখিনি মই কেনেকৈ কি কৰোঁ আহক মোৰ পাকঘৰলৈ যাওঁ। পানীত এইখিনি মই তিয়াই থৈছোঁ যাতে কোমলি বোকাবিলাক সোনকালে এৰাই যায়। এয়া দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ চাফা হৈ গ'ল। এতিয়া মই মানিমুনিখিনি এনেধৰণে কাটি লৈছোঁ সৰু সৰুকৈ। দুটা আলু কাটি লৈছোঁ। এটা পিঁয়াজ কাটি লৈছোঁ ডাঙৰ চাইজৰ। আৰু কাটি থোৱা মানিমুনিখিনি। মানিমুনি বিভিন্ন ধৰণে খাব পাৰি। মই আজি ৰান্ধিম এনেকৈ। এখন কেৰাহী লৈছোঁ। জোখমতে মই অলপ তেল দি লৈছোঁ। আপোনালোকেও জোখমতে দিব। বেছি সৰহকৈ হ'লেও বেয়া আৰু বেছি কমকৈ হ'লেও বেয়া হ'ব খাবলৈ। তেল গৰম হোৱা পাছত পিঁয়াজখিনি মই দি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি মই ভাজি ল'ম। কাটি থোৱা আলুখিনি এতিয়া মই দি দিছোঁ। তেলখিনি আলুখিনিৰ লগত সম্পূৰ্ণ সান খোৱাকৈ মই লৰাই ল'ম। অলপমান হালধি দিছোঁ। জোখমতে নিমখ অলপমান দিছোঁ। জলকীয়া 4টামান দিছোঁ আৰু এতিয়া আলুখিনি সিজালৈকে মই ভাজি ল'ম। আলুখিনি সিজি গৈছে। এয়া দেখিছে ধুনীয়াকৈ সিজি গৈছে। মানিমুনিখিনি এতিয়া মই দি দিম।
মানিমুনিখিনি মই এই কাৰণেই পাছত দিছোঁ, মানিমুনি সিজিবলৈ বেছি টাইম নালাগে আৰু বেছিকৈ সিজিলে মানিমুনি খাবলৈ বেয়া হয়। ধুনীয়াকৈ সিজি গৈছে, এয়া চাওক। মানিমুনি আলু ভাজি আপোনালোকে বনাই খাই চাব আৰু মোক কমেণ্টত জনাব। নেক্সট ভিডিঅ'লৈ মই সোনকালে আহিম। এতিয়ালৈ বাই বাই।